নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি শিকো জানিবলৈ যত্ন কৰোঁ তোমালোকৰ পাঠ্যপুথিত থকা অন্য এটি পাঠ একতাই পৰম বল। ছাত্ৰ ছাত্ৰীসকল এই পাঠটি এটি নীতি জ্ঞানমূলক কাহিনী। তোমালোকে শিৰোনামটো মন কৰাচোন। শিৰোনামটো হ'ল একতাই পৰম বল। অৰ্থাৎ একতা মানে হৈছে মিলা প্ৰীতিৰে থকা, পৰম মানে হৈছে শ্ৰেষ্ঠ বা উৎকৃষ্ট, আৰু বল মানে হৈছে শক্তি সামৰ্থ্য। অৰ্থাৎ একতাই হৈছে আমাৰ আটাইতকৈ উৎকৃষ্ট বা শ্ৰেষ্ঠ শক্তি। ছাত্ৰ ছাত্ৰীসকল আহাচোন কিয়নো একতাক বা মিলা প্ৰীতিৰে থকাটোক উৎকৃষ্ট শক্তি বুলি কৈছে আমি পাঠটোৰ মাজেৰে বুজিবলৈ যত্ন কৰোঁ। এখন গাঁৱত এজন বুঢ়া ব্যক্তি আছিল। বুঢ়াজনৰ 7জন ল'ৰা আছিল, কিন্তু সিহঁতকেইটাৰ মাজত মিলা প্ৰীতি নাছিল। সিহঁতে সদায় ইজনে সিজনৰ লগত কাজিয়া কৰি থাকিছিল। আৰু এদিন বুঢ়াজনে ভাবি চিন্তি এটা বুদ্ধি বিচাৰি পালে। তেওঁৰ আটাইকেইটা ল'ৰাক ওচৰলৈ মাতি আনি হাতত এবোজা খৰি লৈ তেওঁ ক'লে, প্ৰথমতে তেওঁৰ ডাঙৰ পুতেকক ক'লে, বোপা, ডাঙৰ বোপা, তই এই খৰি বোজা মাজতে দুটুকুৰা কৰি মোক ভাঙি দেচোন। ডাঙৰ ল'ৰাজনে বহুত চেষ্টা কৰিও খৰিৰ বোজাটো ভাঙিব নোৱাৰিলে। তাৰপিছত এজন এজনকৈ 7টি ল'ৰাই চেষ্টা কৰিও খৰিৰ বোজাটো ভাঙিব নোৱাৰিলে। এইবাৰ বুঢ়াজনে অন্য এটা কাম কৰিলে। তেওঁ এইবাৰ আটাইকেইজনৰ হাতত খৰিৰ বোজাটোৰ পৰা এডাল এডালকৈ খৰিৰ টুকুৰাকেইডাল উলিয়াই দি দিলে আৰু ক'লে, বোপাহঁত, তহঁতে এতিয়া ভাঙি চাচোন। আৰু যেতিয়াই বুঢ়াজনে তেওঁলোকৰ হাতত এডালকৈ খৰি দিলে, তেওঁলোক আটাইকেইজনে অতি সহজতে অনায়াসে খৰিৰ টুকুৰাডাল ভাঙিবলৈ সক্ষম হ'ল। তাৰ পাছতেই বুঢ়াজনে তেওঁলোকক ক'লে, বোপাহঁত, এতিয়া বুজিলিনে? খৰিৰ বোজাটো যেতিয়া মই তহঁতক দিছিলোঁ ভাঙিবলৈ, তহঁতে এটাইও ভাঙিব নোৱাৰিলি, কাৰণ সেই খৰিখিনি একেলগে আছিল। আৰু যেতিয়া এডাল এডাল খৰি মই তহঁতৰ হাতত দিলোঁ, তহঁতে ভাঙিব পাৰিলি। অৰ্থাৎ মই তহঁতক ইয়াকে বুজাব বিচাৰিছোঁ যে তহঁতে সদায় একেলগে মিলা প্ৰীতিৰে থাক, তেতিয়া তহঁত সদায় সুখী হবি আৰু তহঁতক দেখি সকলোৱে ভাল পাব। বুঢ়াজনৰ কথা শুনি তেওঁৰ আটাইকেইজন পুতেকে মনতে বৰ দুখ পালে আৰু সিহঁতে দেউতাকৰ মনত দিয়া দুখৰ কথা বুজিব পাৰিলে। আৰু সেইদিনাৰে পৰা সিহঁতে সকলোৱে আনন্দ মনেৰে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। আৰু বুঢ়া দেউতাকেও আনন্দত হাঁহি হাঁহি দিনবোৰ পাৰ কৰিলে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে বুজি পালা নহয় কিয় একতাক পৰম বল বুলি কোৱা হৈছে। এই কাহিনীটোৰ পৰা আমি কি বুজিলোঁ? যে আমি কেতিয়াও কাৰো লগত কাজিয়া কৰিব নালাগে। আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে। আমাৰ বন্ধু বান্ধৱীৰ লগত, আমাৰ ওচৰ চুবুৰীয়াৰ লগত, আমাৰ বাই ভনী ককাই ভাইৰ লগত সদায় আমি মিলা প্ৰীতি একতাৰে থাকিব লাগে। সেয়ে এই কাহিনীটোত কোৱা হৈছে একতাই পৰম বল। ধন্যবাদ।